কৃষ্ণ জয় গুৰু শংকৰ। এতিয়া বাজিছে এতিয়া বাজিছে 7:20। আমি গোসাঁই ঘৰৰ পৰা আহিলোঁ, গুৰুগৃহৰ পৰা সেৱা লৈ আহিলোঁ। এতিয়া অলপমান চেলফি টেলফি লৈ আছোঁ। এইটো হ'ল মেইন গেট। 95 সংখ্যক শংকৰ সংঘৰ বাৰ্ষিক অধিৱেশন স্থান হ'ল জামগুৰিহাট, তেজপুৰ। এইখন হ'ল মেইন গেট। তাতে পানীৰ ফোৱাৰা আছে, ৰাতি হ'লে লাইটিং হয়, পানী ওলায় আৰু অলপমান হাতৰ শিল্প আছে, শিল্পকলা আছে। আৰু এইটো হ'ল ফ্ৰণ্ট চাইড। তো মই এতিয়া শিল্পকলাখিনি দেখাওঁ। এইখিনি হ'ল শিল্পকলা। এয়া ধুনীয়া বনাইছে। আৰু সেইটো হ'ল ফোৱাৰা, ৰাতি হ'লে লাইটিং হয় আৰু পানী ওলায়। আৰু এয়া নামঘৰ, সেইটো নামঘৰ, এইটো নামঘৰ, এইটো নামঘৰ। তো বাই বাই, কৃষ্ণ।